যি মুছলপুৰ ব্লকৰ মানে ব্লকৰ মুছলপুৰ ব্লকৰ মানে আমাৰ যিখিনি মহিলা আছে মানে ব্লকৰ মহিলা আছে তেওঁলোকক সজাগতা কৰিব বিচাৰিছো যে অহা বিধানসভা নিৰ্বাচনত আমাৰ যাতে ইউপিপিএলৰ মহিলাসকলে আৰু লগতে আমাৰ লগত যি থাকিব তেওঁলোকে সজাগতা হয় অহা নিৰ্বাচনৰ কাৰণে সজাগতা কৰাৰ কাৰণে আমি আজি এই ৰেলীটো প্ৰস্তুত কৰিছো। আমাৰ ইয়াতে কোনো মহিলা আছে আৰু মানে এইটো আমি এনে অকস্মাত কৰা হোৱাকে বিবাহ হৈছে অনাগত সময়ত আৰু বহুত বেছি হৈ যাব। তেনেকুৱা মানে আপোনালোকে দেখি পাই আছে আপোনালোকৰ আমি দেখি পাই আছো এই ছমাহত মানে চৰকাৰ আহিলে এই চৰকাৰত কেনেকুৱা চলি আছে কি দিল্লী চলি আছে আগৰ 5 বছৰত কেনেকুৱা আছিলে এইটো সজাগতা লৈ কিনে মহিলাখিনিয়ে গম পাইছে যে আমাক আকৌ নতুন চৰকাৰৰ প্ৰবল চৰকাৰৰ প্ৰয়োজন। এই যোৱা 5 বছৰত আমি শান্তিৰে জীয়াই আছিলো, কোনো গুলিবৰ্ষণ হোৱা নাছিলে, কোনো আন্দোলন হোৱা নাছিলে, কোনো মানে এনেকুৱা মানে বেয়া কাম হোৱা নাছিলে। এইবিলাক কথা তাৰমানে মহিলাবিলাকে মৰ্মে মৰ্মে বুজি পাইছে যিহেতু আমাৰ ঘৰৰ মূল মানে মানুহগৰাকীয়ে আৰু ঘৰৰ যিটো মানে ল'ৰা হওক বা আমাৰ পুৰুষবিলাক হওক বাহিৰত যায় বাহিৰত মানে আগতে 10টা 11টা 12টা বাজিলেও কোনো কথা নাছিলে কিন্তু এতিয়া বৰ্তমান পৰ্যায়ত কেনেকুৱা হৈছে বৰ্তমান পৰ্যায়ত মানে 7টা বাজিলে আমাৰ পুৰুষসকলে ঘৰ সোমাব লগা হৈছে কিয় হৈছে 5 বছৰ আগতে এনেকুৱা নাছিলে এতিয়া কিয় হ'ল সেইকাৰণে পৰিৱৰ্তন লাগে আমাক যাতে আমাৰ এটা ভাল শান্তিৰ পৰিৱেশ আহে আমাৰ বিটিআৰত যাতে ভাল শান্তিৰ পৰিৱেশ আহে তাৰ কাৰণে আমি ইউপিপিএল চৰকাৰ আৰু পুনৰ বিচাৰো আৰু সেই কাৰণে মহিলাবিলাকক সজাগ কৰি আছো আৰু সজাগ কৰি থাকিম বিধানসভা নিৰ্বাচনত হয় ইউপিএফ দলৰ প্ৰত্যুত্তৰ দিবলৈ আপোনালোক সাজু আছো আমি পাৰমিশন দিছিলো বা কৈছিলো যে হয় এইটো দৰকাৰ আজি আমাৰ এই প্ৰগ্ৰামটো হ'বলৈ গৈ আছে এটাই কথা আমাৰ শৃংখলাবদ্ধ হিচাপে ধুনীয়াকৈ যাতে আমি মাজে মাজে আমাৰ দলীয় গানটো হৈ থাকিব আৰু আমি মহিলাসকলে এই মিউজিক চিষ্টেমৰ পিছত মই থাকিম আমাৰ নেতৃত্ব থাকিব তাৰপিছত মহিলাসমূহ থাকিব তাৰপিছত আমাৰ পেৰেণ্ট বডিৰ প্ৰাইমাৰী ছেক্ৰেটাৰী প্ৰেচিডেণ্ট বা আমাৰ যি যুৱ শাখাৰ পৰা অহা দলত অংশগ্ৰহণ কৰিব অহা বা ৰেলীত অংশগ্ৰহণ কৰিব অহা মই তেখেতসকলক সকলোকে অনুৰোধ কৰিছোঁ ধুনীয়াকৈ যাতে নিজৰ মনৰ পৰাই এই কাৰ্যসূচীটো যাতে সফল হৈ যায় ইয়াক চবেই জানে মানে মনত সোমাই লৈ আন্তৰিকতাৰে যাতে সফল কৰে মই ইতিকে কৈ আজিৰ মোৰ যি অপেনিং স্পীচ এই ৰেলীৰ উদ্দেশ্যটো মই এইখিনিতে ব্যাখ্যা কৰিলোঁ ধন্যবাদ। Hello?